ৰেলীটো আপোনালোকে চবেই জানে যোৱা 13 তাৰিখ মাৰ্চৰ পৰাই আৰম্ভ হৈছে। আকৌ আজি আমি কোকৰাঝাৰ টাউনৰ ৰেল গেটত দক্ষিণ ফালে এই পাৰ্টটো আমি কৰিছোঁ আৰু এই ৰেলীত মই দেখিবলৈ পাইছে বেছিভাগ মহিলাসকলে ওলাই আহিছে। মহিলাসকলে ওলাই অহা মানে এইটো লক্ষণটো ভাল লক্ষণ এইটো আপোনালোকে বুজি লওক। আৰু মুঠতে যিখিনি সহযোগ পাব লাগে BPF দল হিচাপে ৰাইজৰ পৰা সেই সহযোগটো আমি পাই আহিছোঁ। নিশ্চয় আমি পাই থাকিম। আমাৰ এনেকুৱা ৰেলী প্ৰগ্ৰামটো শেষ হোৱা নাই আৰু 20টামান সমষ্টি আছে, 20টামান শেষ হৈ গ'ল। মুঠতে আমাৰ উদ্দেশ্য সেইটোৱে যে 3 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হৈ পেলাই এই BTC অঞ্চলত কি কৰিব পাৰিছে পাৰা নাই আজি ৰাইজে দেখি আছে। আমি 3 বছৰ চাইছিলোঁ, চোৱাৰ পিছত আমি দেখিলোঁ BTCটো ধ্বংস হ'বলৈহে গৈ আছে। সেইকাৰণে আমি উপায় নাই BPF দলে যোৱা 13 তাৰিখৰ পৰা আমি প্ৰত্যেকটা সমষ্টি ৰেলী কৰি পেলাই এনেকুৱা মাছ কিটাৰিং কৰি পেলাই পাব্লিকক প্ৰমোদে কি কৰিছে কৰা নাই সেইটো জনাবলৈ আমি ওলাইছোঁ আৰু ওলাই থাকিম। আৰু এনেকুৱা শেষ হোৱাৰ পিছত আৰু আকৌ আমাৰ গাৰ্জেন মিট আছে সমষ্টি ৱাইজত। গাৰ্জেন মিট শেষ হোৱাৰ পিছত আকৌ সমষ্টি ৱাইজত আমাৰ পাব্লিক গেডাৰিং আছে, তাৰমানে এছেম্বলি ছেগমেণ্ট হিচাপে, আৰু ইয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট হিচাপে কৰিম। মুঠতে প্ৰগ্ৰাম এনেকুৱা চলি থাকিব খুব ভাল, লক্ষণটো ভাল। মুঠতে আমাৰ মিটিংবিলাকক মেক্সিমাম মহিলা ওলাই আহিছে। BTCত কমিশ্যন ৰাজ চলি আছে, চলা নাই, ৰাইজে কৈ আছে বহুত পাৰ্চেণ্ট লৈ বোলে, বহুত পাৰ্চেণ্ট 30%, 40% পইচা লৈ পেলাই বিল দি আছে বোলে, কোনোবা পইচা দিলেও নাপায়। এইবিলাক মই শুনি আছোঁ। নিশ্চয় হ'ব, নহ'লে কেনেকৈ এনেকুৱা প্ৰচাৰ হ'ব। প্ৰমোদ বড়োৱে কোৱা মতে আপুনি এইবাৰ লোকসভা ইলেকশ্যনত মানে 2টা ছিট নাপায়। যদি আপুনি এজন ভাল লিডাৰ তেতিয়াহ'লে পাই দেখুৱাব। তো এই ক্ষেত্ৰত এইটো প্ৰমোদ বড়ো কোৱাৰ কথাত বাদ দিয়ে। ইয়াৰ ওপৰত আৰু কোনোবা মানুহ কওক না, আমি 2টা ছিট আমি পামেই। ওদালগুৰি একটা আৰু কোকৰাঝাৰ একটা।